হেল্ল' নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মাটি মাহৰ দালি, উৰদ দালি, আপোনালোকে কি বুলি কয়? আমি মাহৰ দালি বুলিয়ে কওঁ। এইটো দালি বনাওঁ, কেনেকৈনো দালিটো বনাওঁ আপোনালোকক দেখাই আছোঁ। ভিজাই থৈছিলোঁ, তাৰপিছত বাকলিটো ধুই কেনে পেলাই দিলোঁ। দি কেনে এয়া মাহৰ দালিখিনি বনাবৰ কাৰণে ৰেডি কৰি লৈছোঁ। আপোনালোকক কোৱাই নাই, মই 2 ঘণ্টামান ভিজাই থৈছোঁ। দালিৰ বাকলিটো পেলাই লৈছোঁ। দালিটো বনাবৰ কাৰণে যোগাৰ কৰি লৈছোঁ। মিঠাতেল, তাৰপিছত পিঁয়াজ, জ্বলা, তাৰপিছত আদা নহৰু, আপোনালোকে লাগিলে তেজপাতো দিব পাৰে। তাৰপিছত এয়া মাটিৰ দালিখিনি ধুই চুই লৈছোঁ। এতিয়া মই আপোনালোকে ইচ্ছা কৰিলে কুকাৰত চিটি মাৰিও ল'ব পাৰে। মই চিটি মাৰি লোৱা নাই, ডাইৰেক্ট মজাই কেনে বনাম মই মাহৰ দালিটো। এতিয়া কেৰাহী এখন পাতি দিছোঁ, এতিয়া মই মিঠাতেল দি দিম। এতিয়া দিম মই জলকীয়া আৰু পিঁয়াজ। জলকীয়া আৰু পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। ইয়াতে দিম মই এতিয়া আদা নহৰু পেষ্টখিনি। এইখিনি অকণমান ভাজি ল'ম তেলত। এতিয়া মই দিম দালিখিনি। দালিখিনি এনেকৈ পানীখিনি যোৱালৈকে এনেকৈ ভাজি থাকিম। এইখিনি পানীখিনি যাব লাগিব। ইয়াতে মই দিম হালধি, জিৰা গুড়ি আৰু নিমখ। এইখিনি ভালকৈ লৰাই লওঁ। লৰাই লৈ ঢাকোন মাৰি মাৰি ভাজিম। এইখিনি এবাৰ ভাজি ল'লোঁ। এতিয়া পানী ঢালি দিম। পানী ঢালি এইখিনি উতলাম। পানীখিনি আহি আছে, আকৌ অকণমান পানী ঢালিছোঁ, আকৌ সিজাম। যিহেতু দালিখিনি সিজোঁতে অকণমান টাইম লাগে। এয়া আমাৰ দালি ৰেডি। আজিলৈ বাই বাই।